সপ্তাহৰ খবৰ সপ্তাহে সপ্তাহে পাবলৈ সাবস্ক্ৰাইব কৰক জ্যোতিষ কুমাৰ আৰু চাই থাকক সাপ্তাহিক ৰিকেপ। বিশেষ জাননী, এইটো ভিডিঅ'ত যোৱা 3টা সপ্তাহৰ খবৰ অন্তৰ্ভুক্ত কৰা হৈছে। দাড়িৰ ষ্টাইল হলালে, हमारे साथ काम करोगे तो नाम होगा तुम्हारा। নোটৰ বৰণ হলালে, প্ৰতিবাদীক দমনৰ ধৰণ হলালে, আৰু মানুহে প্ৰশ্ন কৰে মোদীজীয়ে কিডাল পৰিৱৰ্তন কৰিলে। যিসকলে মোদীজীৰ পৰিৱৰ্তন দেখা নাই সেইসকলৰ বাবে এইটো ভিডিঅ'। দেখিলে আগতে কইনাই কেনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰিছিল, আৰু চাওক আজিৰ কইনাই কেনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰে। চৰকাৰে পৰিৱৰ্তন আনক বা নানক, কিন্তু এই ধৰণৰ অসমীয়াসকলে পৰিৱৰ্তন আনিলে সংস্কাৰৰ পৰা সংস্কৃতিলৈ চব পাহৰিব ধৰিছে আৰু বেলেগৰ সংস্কৃতি আদৰিব ধৰিছে। সেইবাবেই যোৱা সপ্তাহত ছট পূজাত গুৱাহাটীৰ মানুহে এনেকুৱা ধৰণৰ ফিল কৰিছে যে এইখন গুৱাহাটী নে বিহাৰ। আৰু মহোহো উৎসৱৰ দিনা গোটেই গাত কলচুচনি মেৰাই লোৱা ভালুককেইটা দেখি আজিৰ প্ৰজন্মই ভাবিছে, সেই সৰু সৰু প্ৰজন্মটোই ভাবিছে এয়া সংস্কৃতি নে জাবৰ। অসমীয়াই সংস্কাৰ পাহৰিলে, সংস্কৃতি পাহৰিলে আৰু ইতিহাস পাহৰিলে, আৰু পাহৰা ইতিহাস সোঁৱৰাই 24 নৱেম্বৰৰ দিনা অতি আনুষ্ঠানিকতাৰে পালন কৰা হয় সেইজন বীৰ পুৰুষৰ জন্মদিন যিজনে কৈছিল দেশতকৈ মোমাই ডাঙৰ নহয়। দেশতকৈ মোমাই ডাঙৰ নহয় এনেধৰণৰ সংলাপেৰে মোমায়েকৰ শিৰচ্ছেদ কৰা কাহিনীটো আপোনালোক সকলোৱে শুনিছে, কিন্তু শুনিছেনে এইটো খবৰ, এইটো কাহিনী য'ত ভাগিনীয়েকে মোমায়েকৰ গল কাটি প্ৰকাশ কৰে যে তিৰিতকৈ মোমাই ডাঙৰ নহয়। যিটো সময়ত যিটো প্ৰজন্মই অক্ষয় কুমাৰ আৰু কংগনা ৰানাৱটক পৰাক্ৰমী যোদ্ধা আৰু ত্যাগী সত্তা বুলি ভাবে, সেইটো প্ৰজন্মক ইতিহাস পঢ়াবলৈ জাহ্নু বৰুৱাই লাচিত বৰফুকনৰ ওপৰত নিৰ্মাণ কৰিব এখন ছবি। জাহ্নু বৰুৱা হৈছে এবাৰ দুবাৰ নহয় 12 বাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এজন ফিল্ম ডাইৰেক্টৰ। গোটেই গাঁওবাসীৰ ফেচবুক প্ৰফাইল একেদিনাই চেঞ্জ হ'লে গম পাবা সেইদিনা গাঁওখনত এখন বিয়া আছিল। এতিয়া কেৱল বিয়া আৰু বিয়া। বিয়াৰ বতৰত তৰুণ গগৈৰ শ্ৰাদ্ধ খাই এক কথাৰ মানুহ বুলি নিজকে প্ৰতিপন্ন কৰা বদৰুদ্দিন আজমলে প্ৰমাণ কৰিলে, প্ৰদৰ্শন কৰিলে যে এই বিয়াৰ বতৰত নিৰ্বাচনী ধুমুহাৰ আগমন ঘটিছে। আৰু এই নিৰ্বাচনী ধুমুহাতেই অকাল মৃত্যু হয় কৰোণাৰ। কোনো ধৰণৰ কৰোণা প্ৰট'কল নামানি দিনৰ দিনটো অলৌ তলৌকৈ ঘূৰি নিৰ্বাচনী প্ৰচাৰ কৰা হিমন্ত বিশ্ব শৰ্মাদেৱে আকৌ ৰাতি ক'ভিড-19ৰ আপডেট দি যিখন নাটক কৰে, ঠিক তেনেকুৱা এখন নাটক কৰে তেওঁ তৰুণ গগৈদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। যোৱা সপ্তাহকেইটাৰ আটাইতকৈ ডাঙৰ আৰু দুখদায়ক খবৰটি হ'ল যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আৰু নাই। বাদ দিয়াহে মিছা ক'লে কিডাল হ'ব, আমেৰিকাতো বানপানী হয় এণ্ড ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ আদি জনপ্ৰিয় সংলাপেৰে জনপ্ৰিয় হৈ উঠা প্ৰাক্তন হাঁহিমুখীয়া মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ পৰা বিদায় মাগে গোটেই ৰাইজক কন্দুৱাই। তৰুণ গগৈ মৰিলে শ্ৰাদ্ধ খাম বুলি কোৱা আজমলে সঁচাকৈয়ে শ্ৰাদ্ধ খাবলৈ যায়। আৰু এসময়ত তৰুণ গগৈদেৱ ঔৰংগজেৱৰ বংশধৰ বুলি কোৱা হিমন্ত বিশ্ব শৰ্মায়ো উচুপি উঠে নিজানত। আৰু কিছুমান ফকতীয়া পেজত প্ৰকাশ পায় এনেকুৱা ধৰণৰ বাণী। বান্দৰৰ পৰা মানুহৰ সৃষ্টি হোৱা থিয়ৰিটো বিশ্বাস নহ'লেও এনেকুৱা পোজ দেখি বিশ্বাস হৈ যায় যে মানুহৰ পৰাও সৃষ্টি হ'ব পাৰে একোটা বান্দৰ, আৰু মানুহৰ মানসিকতাতকৈ লেতেৰা হ'ব নোৱাৰে জাবৰ। জাবৰৰ পৰাই মনত পৰিল প্ৰাগ নিউজৰ এটা হেডলাইন। কিমানখিনি কমন চেন্স আৰু চিনচিয়াৰিটি হেৰালে ইমান ডাঙৰ চেনেল এটাত হ'ব পাৰে টাইপিং মিষ্টেক নাম পোৱা এনেকুৱা ধৰণৰ ডাঙৰ ভুল। এতিয়া দেশত বিদ্ৰোহ চলি আছে। জুবিনদাৰ কা বিৰোধী পোষ্টৰ কথা কোৱা নাই। কৃষকৰ বিদ্ৰোহ,
পাঞ্জাৱৰ কৃষকে গণতান্ত্ৰিকভাৱে বিদ্ৰোহ কৰিছে আৰু সেই বিদ্ৰোহী কৃষকৰ ওপৰত শক্তি প্ৰয়োগ কৰিছে চৰকাৰে বৰ্বৰভাৱে। আৰু এনেধৰণৰ বৰ্বৰতাই প্ৰমাণ কৰে যে গণতন্ত্ৰ সংকটত, আমাৰ অন্নদাতা সংকটত, আমাৰ কণ্ঠ সংকটত। ধৰি ল'লোঁ চৰকাৰৰ পক্ষত হৈ কিনে যে সেই 3খন বিল কৃষকৰ বাবে অতি লাভদায়ক, কিন্তু যদি কৃষকে নিবিচাৰে তেন্তে সেই লাভ কাৰ বাবে? যদি কেৱল কৃষকৰ লাভৰ বাবে সেই 3খন বিল পাছ কৰা হৈছে তেন্তে কৃষকৰ আহ্বান মতে সেই 3খন বিল বাতিল কৰাত লোকচান কিহৰ? পাঞ্জাৱৰ কৃষকক সমৰ্থন জনাই অসমতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, ভাল কথা। কিন্তু 10-20 টকা গাড়ী ভাড়াৰ বাবে 10-15 কিলোমিটাৰ চাইকেল মৰা কি অসমীয়া কৃষকে দিল্লীলৈ যাব পাৰিবনে যদিহে তেনেকুৱাই এখন আপত্তিজনক বিল জাপি দিয়ে অসমীয়া কৃষকৰ মূৰত? পাঞ্জাৱৰ কৃষকে দামী 4 হুইলাৰ লৈ গৈছে, ট্ৰেক্টৰ জ্বলাই দিছে, কিন্তু অসমৰ কৃষকে পাৰিবনে সেই কামেৰী কাঠাৰে তৈয়াৰী ঠেলাখন সমদলৰ মাজত উলিয়াই দিব, যিখনত তেওঁলোকে অতিমাত্ৰা বোজা নকৰাই এই বেয়া হোৱাৰ ভয়ত? যি MSPৰ অধীনত পাঞ্জাৱৰ কৃষক লাভান্বিত হৈছিল অতদিনে, সেই MSPৰ প্ৰয়োজন নাই জানো অসমীয়া কৃষকক? পঞ্জাৱৰ কৃষকৰ লগত সুৰ মিলাই অসমৰ পৰা জাগ্ৰত হৈছে প্ৰতিবাদী কণ্ঠ, কিন্তু সেই কণ্ঠ অতদিনে ক'ত লুকাই আছিল যিটো সময়ত প্ৰয়োজন আছিল অসমীয়া কৃষকৰ সেই কণ্ঠৰ? দামী 4 হুইলাৰ লৈ প্ৰতিবাদ কৰিবলৈ যোৱা সেই কৃষকক অসমীয়াৰ যিমান প্ৰয়োজন আছে মই ভাবোঁ তাতকৈ অসমীয়া কৃষকক পাঞ্জাৱৰ প্ৰয়োজন বেছি আছে। কিন্তু অসমৰ বাবে জানো কোনোবাই কাণ দিব এনেকৈ প্ৰতিবাদী কাৰ্যসূচী উলিয়াব? ঘেণ্টাডাল। অসমীয়াই অসমৰ বাবে কান্দক, অসমীয়াৰ বাবে মাত মাতক, যাতে ধাৰত পোত খোৱাৰ ভয়ত গাঁৱৰ খেতি বাৰী এৰি বাহিৰলৈ কোম্পানীৰ চাকৰ থাকিবলৈ যোৱা সেইসকল নিবনুৱাক সাহস যোগাবৰ বাবে, উৎসাহ যোগাবৰ বাবে অসমলৈ MSP অনাৰ ব্যৱস্থা কৰক, প্ৰতিবাদ কৰক, দাবী জনাওক, আহ্বান কৰক। তেনেতে আহিল ভেকচিন। প্ৰথমে যাৰ গাত ভেকচিন ভৰাইছিল তেওঁৰ গাত ওলাল আকৌ অচিনাক্ত ৰোগ। তাৰপিছত আকৌ ভেকচিন আহিল, কিন্তু অসমীয়া ৰাইজ আকুৰ গোজ যে আমাক কৰোণাৰ ভেকচিন নালাগে, আমাক লাগে কৰোণাৰ উপস্থিতিৰ প্ৰমাণ। সঁচাই কৰোণা আছেনে? যদি আছে ক'ত আছে, কেনেকৈ আছে, খোৱা লোৱা ভালকৈ কৰিব পাৰিছেনে? যিজন ব্যক্তিৰ কথা মতে ঘৰৰ ভিতৰতো মাস্ক মাৰি ঘূৰি ফুৰিছিলোঁ, সেইজন ব্যক্তিৰ মুখত আকৌ নানা ৰকমৰ হাঁহি ৰাইজৰ মাজত। এটা কথা ক'ব মোৰ মন যায় আছে যে নিউজলেভৰ নামটো সলনি কৰি কিনে হিমন্তছ ব্লগ কৰি দিয়ক। আপুনি হিমন্ত বিশ্ব শৰ্মাৰ হাঁহিটো লক্ষ্য কৰিছেনে? তেওঁৰ হাঁহিত নাই কোনো ভেজাল, নাই কোনো কৃত্ৰিমতা, কেৱল আছে যদি আন্তৰিকতা, ৰাইজৰ প্ৰতি ভাল পোৱা। সেই মিঠা হাঁহিটোৰ আমাক দৰকাৰ আছে। সেই হাঁহিটোৱে আমাৰ দৰে দুখী আত্মাৰ মুখতো লৈ আহে হাঁহি। সেই হাঁহিটোতেই মানুহে পাহৰে ভোক পিহা, দুখ দুৰ্দশা। সেই হাঁহিটোৱে আমাক পাহৰিবলৈ বাধ্য কৰে নিবনুৱা সমস্যা নাইবা দৰিদ্ৰতা। সেই হাঁহিটোতেই মানুহে পাহৰে APSC দুৰ্নীতি, SI দুৰ্নীতি, জলসিঞ্চন, পোষ্টেল কনষ্টেবল, PNRD আদি সকলো দুৰ্নীতি। সেই হাঁহিটোৱে আমাক পাহৰে কা নাইবা কৰোণাৰ উপস্থিতি, আৰু সেই হাঁহিটোৱে আমাৰ পৰা লুকাই ৰাখে সেই হাঁহিটোৰ আঁৰত থকা ৰাজনীতি। আপুনি এটা কথা লক্ষ্য কৰিছেনে? যদি আপুনি চৰকাৰৰ অন্ধ সমৰ্থক এজনৰ প্ৰতি লক্ষ্য কৰে তেন্তে আপুনি দেখিব দেশৰ নদন বদন অৱস্থা, দেশত উন্নতি। আৰু যদি আপুনি লক্ষ্য কৰে চৰকাৰৰ অন্ধ বিৰোধীৰ দিশে তেন্তে আপুনি দেখিব দেশখনত গোটেই অভাৱ অভিযোগ, অথচ তেওঁলোকৰ গাত ব্ৰেণ্ডেড টি-চাৰ্ট, ব্ৰেণ্ডেড ঘড়ী। আৰু আপোনালোকে তেওঁলোকৰ কথাত দেখিব ধ্বংস যোৱা গণতন্ত্ৰ, বিক্ৰী যোৱা সুপ্ৰিম কোৰ্ট। কিন্তু এজ এ জনসাধাৰণ হৈ আপোনালোকে চাওক, নিউট্ৰেল কমন মেন হিচাপে আপোনালোকে চাওক, কোনো চৰকাৰৰ হেতাৰছে নোকোৱা খবৰ এতিয়া আপোনালোকক মই কওঁ। ৰিপাব্লিক টিভিয়ে উচ্চতম ন্যায়ালয়ত এখন আবেদন কৰিছিল, আৰু সেই আবেদনখনৰ কথা বা লক্ষ্য এনেকুৱা আছিল যে ৰিপাব্লিক টিভিৰ কোনো কৰ্মচাৰীক মহাৰাষ্ট্ৰ পুলিচে এৰেষ্ট কৰিব নোৱাৰিব, আৰু অৰ্ণৱৰ যিটো কেছ আছে সেইটো CBI লৈ হস্তান্তৰ কৰিব। কিন্তু উচ্চতম ন্যায়ালয়ে সেই আবেদনখন মানি নলয়, আৰু সেইখন আবেদনক নাকচ কৰি উচ্চতম ন্যায়ালয়ে মানুহৰ মন জয় কৰিবলৈ সক্ষম হয় আৰু গণতন্ত্ৰ যে এতিয়াও জীয়াই আছে তাকে প্ৰমাণ কৰে।
আৰু ইণ্টাৰেষ্টিং কথাটো কি জানে এই আবেদনখন নাকচ কৰা ন্যায়াধীশজনৰ নাম হৈছে চন্দ্ৰচূড় আৰু যিজনক আপুনি মই সমালোচনা কৰিছিলোঁ অৰ্ণৱ গোস্বামীক জামিন দিয়াৰ বাবে জয় হিন্দ জয় আই অসম ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে তেন্তে হ'লে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আৰু যদি মোৰ কথাখিনিৰ লগত দ্বিমত তেন্তে হ'লে কমেণ্ট কৰিব পাৰে আৰু যদি আপোনালোকে আমাৰ চেনেলটোত চাই আছে ইউটিউব চেনেলটো তেন্তে হ'লে ছাবস্ক্ৰাইব কৰিব পাৰে আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেন্তে পেজটো লাইক কৰিব পাৰে